Hey, what's up everybody? So, আজিৰ পৰা আমি এটা নতুন চেপ্টাৰ শুরু কৰিব গৈ আছো যাৰ নামটো হয় ম্যাগনেটিক ইফেক্ট অফ ইলেক্ট্ৰিক কারেন্ট মানে ইয়াৰ আগতে আমি যোনটো কারেন্ট চেপ্টাৰটো চালো প্ৰবাহ তো আজি আমি ইয়াৰ বেলেগ এটা ইফেক্ট চাম সি আমি যোৱা চেপ্টাৰটোত কি চালো ইলেক্ট্ৰিক কারেন্টৰ পৰা আমি দুটা বস্তু পাওঁ এটাটো আছিল কি ফাৰ্স্ট যদি কাবাৰ মনত আছে হিট বুলি কৈছিলো আমি আমাৰ কাপোৰ ইস্ত্ৰি কৰা মেচিন বা ইন্ডাকশন যোনটো নেকি ভাত সবজি বনাবলৈ ইউজ কৰোঁ আমি কারেন্টৰ এপ্লায়েন্সবোৰৰ কথা পাতিছিলোঁ মেচিনবোৰৰ কথা পাতিছিলোঁ হয়নে য'ত নেকি হিট ক্ৰিয়েট হৈছিলে আৰু আমি ঘৰত জ্বলোৱা বাল্বটোৰ পৰা হিট ওলাইছিলে গৰম ওলাই নে নাই তো সেইটো গম পাইছিলোঁ তাৰ পাছত তাতে আমি লাষ্টতে আৰু এটা কথা গম পাইছিলোঁ যে ইলেক্ট্ৰিক কারেন্টৰ পৰা আমি ম্যাগনেটো বনাব পাৰোঁ ইলেক্ট্ৰিক কারেন্টৰ পৰা আমি ম্যাগনেটো বনাব পাৰোঁ চুম্বক নে চুম্বক যদিও ম্যাগনেট বনাব পাৰোঁ ওকে সো আমি দুটা বস্তু পালোঁ যে ইলেক্ট্ৰিক কারেন্টৰ পৰা আমি হিট আৰু ম্যাগনেট বনাব পাৰোঁ হিটটো আমি যোৱা চেপ্টাৰটোত চালোঁ তো এই চেপ্টাৰটোত আমি চাব গৈ আছোঁ ম্যাগনেট এইকাৰণে চেপ্টাৰটোৰ নাম কি হৈছে ম্যাগনেটিক ইফেক্ট অফ ইলেক্ট্ৰিক কারেন্ট ওকে সো শুরু কৰোঁ বস্তুটো আৰু চমুকে ইয়াত মই কৈ দিছোঁ আমি কি কি পঢ়িম ইয়াত এই চেপ্টাৰত আমি দেখিম কেনেকৈ কারেন্টে চম্বুক বনাব পাৰে আমি এনেকৈ বস্তু দেখিম যে লোহা এটা ল'ম লোহা এটা যদি কারেন্ট লগাই দিওঁ এই লোহাটোৱে চম্বুক বনি যাব হয়নে নহয় ইণ্টাৰেষ্টিং হয় তাৰপিছতে আমি ইয়াত দেখিম ইলেক্ট্ৰিক মটৰ যোনটো নেকি আমি এই দুৰ্গা পূজাত যে গাড়ীবোৰত পাওঁ দুৰ্গা পূজা কৰি কান্দি আছে চৰাইটোৱে তো এনিৱে দুৰ্গা পূজাত যোনটো গাড়ী পাওঁ এই গাড়ীটো যে মটৰ থাকে ইলেক্ট্ৰিক মটৰবোৰ বা আমি পানী উঠাবলৈ যোনটো ঘৰত মটৰ ব্যৱহাৰ কৰোঁ তাৰ পাছত আমি গাড়ীত ইউজ কৰোঁ ইলেক্ট্ৰিক মটৰ হয়নে নহয় সো সেইবোৰ কেনেকৈ মটৰটোৱে কেনেকৈ কাম কৰে কেলে মটৰটোৱে ঘূৰে সেইবোৰ আমি চাম তাৰপিছতে লগতে চাম আমি ইলেক্ট্ৰিক জেনেৰেটৰ কেনেকৈ বনাব পাৰোঁ আমি সেই গোটেইখিনি কথা আমি গম পাই যাম মানে এই চেপ্টাৰটো কমপ্লিট হোৱাৰ পাছত আমি ইলেক্ট্ৰিক মটৰ বনাব জানিম আৰু ইলেক্ট্ৰিক জেনেৰেটৰো বনাব জানিম ওকে সো সেইবোৰ হ'ব ইণ্টাৰেষ্টিং ইয়াত কথা আৰু আমি ইয়াত কমপ্লিটলি গম পাম যে ম্যাগনেটছবোৰে কেনেকৈ কাম কৰে আজিলৈ আমি চম্বুক দেখি আহিছোঁ আমি ভালো লাগে ন চম্বুক দুটা ল'লোঁ চাপকৈ সিজনে সিজনৰ লগত খাপ খাই যায় চিপকি যায় তাৰপিছত আকৌ যদি মই এটাটোৰ উল্টা কৰি দিওঁ তেতিয়া এটা চম্বুকটোৱে বেলেগটোত ঠেলিও যায় আমি সৰুত এইবোৰ কৰিছোঁ সো আজি এই চেপ্টাৰটোৰ হেল্পত আমি কি কৰিম সেই গোটেইখিনি কথাবোৰৰ ৰিজনছবোৰ জানিম ইয়াৰ পাছৰ বিজ্ঞানটো কেনেকৈ কিয় হয় বস্তুবোৰ সেইখিনি কথা আমি এই চেপ্টাৰত জানিম ওকে সো আমি ষ্টাৰ্ট কৰোঁ চেপ্টাৰটো ফাৰ্ষ্টতে এই চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে আমি ম্যাগনেটৰ কিছুমান বেসিক কথা জানি ল'ব লাগে আৰু এইটো কি হয় ম্যাগনেটৰ সিম্পল কথা এটা জানিব লাগে এইটো কি এনে মই এটা ম্যাগনেট লৈ ল'লোঁ সে এটা মই ম্যাগনেট ল'লোঁ যোনটো নেকি ৰেক্টেংগল শেপৰ আছে ওকে এইটো এটা ম্যাগনেট হয় এতিয়া কি কৈছোঁ যে যিকোনো এটা ম্যাগনেট যদি লওঁ মই এই ম্যাগনেটটোৰ সদায় দুটা পোল থাকিব পোল মানে আমি জানো নহয় আমাৰ আৰ্থৰ পোল আছে নৰ্থ পোল সাউথ পোল পোলাৰিটিৰ কথা জানা নাই নাজানা একো নাই টেনশ্যন নাই পোল এনেকৈ বুজিব পাৰা মানে ডাইৰেকশ্যন ঠিক আছে এতিয়া চোৱা এইটো যদি মই কিবা এটা নাম দি দিলোঁ সে 1 আৰু এইটো মই নাম দি দিলোঁ 2 ঠিক আছে এইটো মই 1 বুলি ক'লোঁ এইটোক 2 বুলি ক'লোঁ এতিয়া কি কৰিলোঁ এই চম্বুকটোক মই উল্টা কৰি দিলোঁ বোলে এই চম্বুকটো উল্টা কৰি দিলোঁ এনেকৈ ঘূৰাই দিলোঁ তেতিয়া 2টো ইয়াত আহি গ'ল 1টো ইয়াত আহি গ'ল এই 1টো নাম দিয়া সময়ত আমাৰ কি ভাল হৈছে যে আমি এই ফালটোৱে ইফালে গুচি গ'ল বুলি ধুনীয়াকৈ আমি চিনি পাইছোঁ বোলে মই চকু মুদিলোঁ চকু মুদাৰ পাছত এইটো 1 আৰু 2 বুলি চালোঁ তাৰপিছতে মই উল্টা ঘূৰাই দিলোঁ তাৰপিছত ইফালে বাহিৰলৈ ওলাই গ'লোঁ বাহিৰলৈ ওলাই যোৱাৰ পাছত ঘূৰি আহি চালোঁ 2টো ইয়াত আছেগৈ মানে ইয়াৰ মানে কি বুজিলোঁ যে চম্বুকটো মই উল্টা কৰাই দিলোঁ মানে যদি মই নাম্বাৰিং কৰোঁ বা নাম দিওঁ যে এইটো আমুক সিটো আমুক বুলি তেতিয়া কি হয় মোৰ কাৰণে ইজি হৈ যায় মানে এই সাইডটো এইটো আছিলে এই সাইডটো সেইটো হয়নে নহয় তেনেকৈ আমাৰ চম্বুকবোৰত কি কৰিছে একটা ফালটোক আমি নৰ্থ পোল বুলি কওঁ এইটো কি বুলি কৈছোঁ নৰ্থ পোল দেই নৰ্থ পোল
উত্তৰ মেৰু বুলি অসমীয়াত কওঁ আৰু এইটো সাউথ পোল এইটো কওঁ আমি সাউথ পোল ঠিক আছে নে তো ইয়াৰ মানে কি বুজিলো যে যিকোনো এটা চম্বুকৰ সদায় দুইটা পোল থাকিব সেইটো আমি জানি থব লাগে এটাটো কওঁ আমি নৰ্থ পোল আৰু আনটো কি বুলি কম সাউথ পোল বুলি কম ঠিক আছে এইটো হৈ গল বেসিক কথা ঠিক আছে এইবাৰ বোলে মই আৰু এক টুকুৰা চম্বুক আনিলো যোনটো নেকি অলপ বোলে ভঙা এই সাইডে ঠিক আছে এনেকুৱা ধৰণৰ ওকে এতিয়া ইয়াতো এটা নৰ্থ পোল থাকিব যিকোনো চম্বুকৰ দুটা পোল থাকিব বুলি মই কলোৱে মানে সাইড বুলিও ক'ব পাৰো আমি তেনেকৈ বুজি ললে হৈ যাব যদি পোলাৰিটিৰ কথা নাজানা ওকে সো নৰ্থ আৰু সাউথ ঠিক আছে এতিয়া মই কি কৰিম আমিতো হৰুত খেলিছিলো চম্বুক দুটা ওচৰত যদি আনো চাপকে চিপকি যায় হয়নে নহয় ইজনে ইজনৰ লগত হা চিপকি যায় হয়নে নহয় তো কি হল হি গার্লফ্রেন্ড হি বয়ফ্রেন্ড দুটাটো চিপকিবই হয়নে নহয় বহুত সিম্পল কিন্তু আমি এনেকেও কন্ডিশনস দেখিছিলো যত নেকি চম্বুকটোই হিজনে হিজনৰ লগত নিচিপকাকে হিজনে হিজনক ঠেলিও দিয়ে বেলেগৰ গার্লফ্রেন্ডজনীক তই জুকালে হি খেদিবই ন হয়নে নহয় খেদিবনে সো খেদিবই সো হেতু কেলে হয় বাৰু হেতু আমি জানিব গৈ আছো ওকে এইটো জনাৰ আগতে আমি এই স্টেটমেন্টটো লিখিলম ফাৰ্ষ্টতে লাইক পোল repels unlike pole attracts ইয়াৰ মিনিংটো কি এতিয়া like pole repels and unlike pole attracts na So ইয়াৰ মিনিংটো আমি বুজি লওঁ এতিয়া লাইক পোল ৰিপেলছ এণ্ড আনলাইক পোল এট্ৰেক্টছ ইয়াৰ মানে কি হয় চোৱা এই দুটা চম্বুকটো যদি মই লওঁ ওকে এই দুটা চম্বুকটো যদি লওঁ এইবাৰ বোলে ইয়াতে মই মোৰ ফোনটো উঠাই লওঁ এইবাৰ বোলে মই কি কৰিলোঁ এইটো মোৰ ফোনটো ঠিক আছে এইটো নৰ্থ ইফালে সাউথ এই চম্বুকটোৰ জেগাত মই এইটো লগাই লৈছোঁ মানে এতিয়া মই এইটো উঠাই ল'লোঁ ওকে এনেকৈ উঠাই দিলোঁ এতিয়া এইটো যোনটো নৰ্থ আছে এই নৰ্থটোক মই এনেকৈ বহাই দিলোঁ মানে কি ক'ব বিচাৰিছোঁ মই এই চম্বুকটোক মই উঠাই মেলি এনেকৈ লগালোঁ যে নৰ্থটো এইফালে থাকে আৰু সাউথটো এনেকৈ মানে উল্টা কৰি মেলি এনেকৈ চিপকাই দিলোঁ ঠিক আছে এতিয়া চি এইটো নৰ্থ পোল আৰু এইটো নৰ্থ পোল এতিয়া এই নৰ্থ পোল আৰু এই নৰ্থ পোলটোকে আমি কি বুলি ক'ম লাইক পোল বুলি ক'ম LIKE লাইক মানে সেম ওকে লাইক পোল নৰ্থ আৰু নৰ্থটোক যেতিয়া মই একেলগে লগাই দিলোঁ লাইক পোল ৰিপেলছ বুলি কৈছে যেতিয়া এইফালে নৰ্থ থাকে আৰু এইফালেও যেতিয়া নৰ্থ থাকে চম্বুকটোৱে হিজনে হিজনৰ লগত চিপকি নাথাকাকে হিজনে হিজনক ঠেলিব ওকে মানে আজি গম পাই গ'লো যে যদি আমাৰ পোল দুটা সেম থাকে নৰ্থ আৰু নৰ্থ যদি একেলগে থাকে তেতিয়া হিজনে হিজনক ৰিপেল কৰিব ৰিপেল মানে কি ঠেলি দিব বেলেগৰ গাৰ্লফ্ৰেণ্ডজনীক তই জুকালে কি হ'ব খেদন খাবিয়ে হয়নে নহয় তেনেকৈ তো সিমিলাৰলি নেক্সট ষ্টেটমেণ্টটো চোৱা আনলাইক পল এট্ৰেক্টছ ইয়াৰ মিনিংটো কি এইবাৰ বোলে মই এই চম্বুকটোক এনেকৈ নকৰাকৈ চিধা ইয়াত যেনেকৈ আছে তেনেকৈ লগাই দিছোঁ বোলে ইফালে ভাঙা সাইডটো আছে ইয়াত নৰ্থ আৰু সাউথ এবাৰ চোৱা ইফালে সাউথ ইফালে নৰ্থ এইটোকে তো আনলাইক বুলি কম লাইক মানে সেম আৰু আনলাইক মানে কি নট সেম হয়নে নহয় সিম্পল ইংলিছত যদি কওঁ সিম্পল মানে কি আৰু ফালতু ইংলিছত লাইক এণ্ড আনলাইক লাইক মানে সেম আনলাইক মানে নট সেম ওকে সো এইটো সাউথ এইটো নৰ্থ এতিয়া ইহঁতে দুটা বেলেগ বেলেগ হ'লনে নাই এই বেলেগ বেলেগটোকে আমি কি বুলি ক'ম আনলাইক পোল বুলি ক'ম ক্লিয়াৰ হৈছেনে তো যেতিয়া একটা চম্বুকৰ পোলটো সাউথ হয় আৰু বেলেগটো যেতিয়া নৰ্থ হয় তেতিয়া সিহঁতে সিজনে সিজনক এট্ৰেক্ট কৰিব ওকে সেইটোকে আমি বুজিলোঁ এইটো হ'ল ফাৰ্ষ্ট ষ্টেটমেণ্ট সো আমি কি গম পালোঁ আজি যে মেগনেটৰ সদায় দুটা পোল থাকিব এটা সাইডটোক আমি নৰ্থ বুলি ক'ম এটা সাইডটোক আমি সাউথ পোল বুলি ক'ম
ওকে এটা সাইডটো কি বুলি ক'ম নৰ্থ আৰু এটা সাইডটো সাউথ বুলি ক'ম তাৰ পাছত মই কি ক'লো যে এই ষ্টেটমেণ্টটো আমাক মনত ৰাখিব লাগে আৰু এই ষ্টেটমেণ্টটো আমি সিম্পলি বুজি পালো লাইক পল ৰিপেলছ যেতিয়া নৰ্থ আৰু নৰ্থ হ'ব হিজনে হিজনক ঠেলিব বা সাউথ আৰু সাউথ হ'লেও হিজনে হিজনক ঠেলিব কিন্তু যদি বেলেগ বেলেগ হৈ যায় নৰ্থ আৰু সাউথ যদি হয় বা সাউথ আৰু নৰ্থ যদি হয় হিজনে হিজনক এট্ৰেক্ট কৰিব হেতুকে আমি কি বুলি লিখিলো লাইক পল ৰিপেলছ এণ্ড আনলাইক পল এট্ৰেক্টছ সিম্পল অল ক্লিয়াৰ ওকে ঠিক আছে ইমানলৈতো বাৰু সবে গম পায়ে আছিলে আৰু ঠিক আছে সম্ভুগে আচ্ছা তেনেকৈ কাম কৰে কিন্তু এটা সাইন্টিষ্ট আহি গ'ল পগলা এজন সাইন্টিষ্ট মানে পগলাই আৰু হয়নে নহয় তো এজন সাইন্টিষ্ট আহিলে হেন্স ক্ৰিষ্টিয়ান ওয়েষ্টাৰ্ড বুলি এজন সাইন্টিষ্ট আহিলে মোৰ প্ৰনাউন্সিয়েশ্যনটো এক্সেক্টলি কাৰেক্ট নহ'বও পাৰে হেন্স ক্ৰিষ্টিয়ান ওয়েষ্টাৰ্ড কেনেকুৱা যে নাম হেন্স ক্ৰিষ্টিয়ান ওয়েষ্টাৰ্ড হেন্স ক্ৰিষ্টিয়ান ওয়েষ্টাৰ্ড এই সাইন্টিষ্টজনে কি দেখিলে এদিন ঠিক আছে এই সাইন্টিষ্টজনে কি দেখিলে এটা ইলেক্ট্ৰিক সাৰ্কিট ল'লে এটা ইলেক্ট্ৰিক আমি পঢ়িছিলো নহয় ইলেক্ট্ৰিক সাৰ্কিটৰ কথা ইলেক্ট্ৰিক কাৰেণ্ট চেপ্টাৰটোত আমি পঢ়িছিলো ইলেক্ট্ৰিক সাৰ্কিটৰ কথা মনত আছেনে ওকে এইটো বেটাৰীৰ সিম্বল আছিলে এইটো সুইচৰ সিম্বল আছিলে হয়নে নহয় এনিৱে এটা ইলেক্ট্ৰিক সাৰ্কিট ল'লে আৰু ইয়াত কাৰেণ্ট গৈ আছে ঠিক আছে এটা কাৰেণ্ট গৈ আছে তাৰ পাছত আমি যে হলিউড ফিল্মবোৰত বা আগৰ দিনৰ যোনবোৰ ফিল্ম তাত যেতিয়া জাহাজত জাহাজ চলোৱা কেপ্টেইনজনে জাহাজটো চলাই থকা সময়ত এটা কম্পাছ ইউজ কৰে নাই দেখিছা নহয় কম্পাছ এটা ইউজ কৰে ঘড়ীৰ নিচিনা হয় কিন্তু কাটা এডাল যে থাকে এইটো নৰ্থ এইটো সাউথ বুলি তেনেকৈ ধৰণৰ এনেকুৱা দেখিছোঁ নাই আমি পাইৰেটছ অফ কেৰিবিয়ান যোনটো হলিউডৰ এটা মুভি আছে তাতো আমি বহুত দেখোঁ এই কম্পাছডাল যিকোনো মানে পুৰণা যোনটো মুভিজ য'ত নেকি জাহাজ ওলায় সেইবোৰতে আমি এই কম্পাছটো দেখিছোঁ ঠিক আছে আমি এই কাহিনীটো কোৱাৰ আগতে এই কম্পাছডালৰ কথাটো অলপ পাতি লওঁ ঠিক আছে কম্পাছৰ কাম কি হয় ডাইৰেকশ্যন কৰি দিয়া অবভিয়াছলি চবেই জানো আমি এইকাৰণেতো অসমীয়াত আমি কি বুলি কওঁ ইয়াক দিশ নিৰ্ণায়ক যন্ত্ৰ ঠিক আছে মানে যোনে নেকি ডাইৰেকশ্যন কৰি দিয়ে এতিয়া কি হয় এই কথাটো বুজি লোৱা ইয়াৰ এটা প্ৰশ্ন আছে আমাৰ কিতাপত এই বস্তুটো যদি বুজি পোৱা তেতিয়া সিম্পল হৈ যাব এই কম্পাছডালৰ যোনটো এইটো বেজিডাল ঠিক আছে এই কম্পাছৰ এই বেজিডাল এটা মেগনেট হয় মানে এটা চুম্বক এটা মেগনেট হয় এইটো ধ্যান দিয়া কি ক'লো মই এই যোনটো দিশ নিৰ্ণায়ক বা কম্পাছডালৰ যোনটো নিডল বেজিটো কি হয় এটা মেগনেট হয় হিও ওকে এটা চুম্বক হয় আৰু এই মই কি কৈছিলোঁ যিকোনো চুম্বকৰ সদায় দুটা পল থাকিব এটাটো হ'ব নৰ্থ পল এটাটো সাউথ পল এইটো নৰ্থ পল এইটো সাউথ পল ঠিক আছে বুজি পাইছা নিডলটোৰ কথাটো ইয়াৰ বেছি মই এইটো ক'ব নাযাওঁ কেনেকৈ দিশ নিৰ্ণয় কৰে সেইবোৰ মই এই ভিডিঅ'ত নকওঁ আৰু বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো এনিৱে জাষ্ট মই কি ক'ব বিচাৰিছোঁ যে এই কম্পাছৰ যোনটো নিডল বা বেজিটো এটা চুম্বক হয় ওকে ক্লিয়াৰ আছে ইমানটো মনত থ'লে হৈ যাব আৰু চুম্বক হোৱাৰ লগে লগে কি হ'ব ইয়াৰ দুটা পল থাকিব এটাটো হ'ব নৰ্থ এটাটো হ'ব সাউথ ওকে অল ক্লিয়াৰ ঠিক আছে এতিয়া এই সাইন্টিষ্টজনে হেন্স ক্ৰিষ্টিয়ান ওয়েষ্টাৰ্ড সি কি কৰিলে এটা সাৰ্কিটৰ ওচৰত এই নিডলটোক আনি পালে আৰু এই সাৰ্কিটটোৰ ভিতৰত কি হ'ল কাৰেণ্ট গৈ আছিলে মানে কাৰেণ্ট চলি আছে ইয়াত পুৰা ধুনীয়াকৈ এইকাৰণেতো কমপ্লিট এটা সাৰ্কিট হৈছে তাৰ পাছত সি কম্পাছডালক যেতিয়া ইয়াত আনিলে এই কম্পাছডালক আনোতে কি হ'ল এই বেজিডাল অলপ টিককৈ ডিফ্লেক্ট হৈ গ'ল ডিফ্লেক্ট মানে কি ডিফ্লেক্ট মানে জানো নাই আমি ডিফ্লেক্ট এই ৱৰ্ডটো আমি বহুত ইউজ কৰিম এইবাৰ এই চেপ্টাৰটোত ডিফ্লেক্ট মানে কি হিলি যোৱা মানে অৰিজিনেল পজিশ্যনটো এনেকৈ আছিলে ইয়াৰ ডিফ্লেক্ট হৈ গ'ল নাই ইফালে গ'ল বা ইফালে গ'ল কোনোবা এটা ফালত গ'ল আৰু সেইটোকে কওঁ আমি ডিফ্লেকশ্যন ওকে ডিফ্লেক্ট হোৱা এনিৱে চ' এই কম্পাছডালক সি কি কৰিলে এই চাৰ্কিটৰ ওচৰত যেতিয়া আনিলে সি কি দেখি পালে যে এই নিডলটো যোনটো বেজিডাল আছে কম্পাছৰ সি ডিফ্লেক্ট হ'ল অলপ হয় ডিফ্লেক্ট হৈ গ'ল মানে কি
এই কম্পাছডালৰ ভিতৰত যোনটো বেজি আছে এই বেজিটো এটা চম্বুক হয় আৰু চম্বুকৰ ওচৰত কোনোবা এটা চম্বুক আনিলেহে সি লৰিব হয়নে নহয় এইটো এটা চম্বুক হয় মথনিয়ে ক'লো বেজিটো চম্বুক হয় এই চম্বুকটোৰ ওচৰত মই কিবা এটা আৰু এটা মেগনেট আনিব লাগিব বা চম্বুক আনিব লাগিব তেতিয়াহে হিলিব বুজি নাই পোৱা নে বুজি পাইছা ওকে সো এই সাইন্টিস্টজনে কি দেখিলে যে ইলেক্ট্ৰিক সার্কিট এটাৰ ওচৰত যেতিয়া মই এই কম্পাছডাল আনিলো কম্পাছডাল আনোতে এই বেজিডাল অলপ হিলিছে ডিফ্লেক্ট হৈছে ঠিক আছে তো ইয়াৰ পৰা হি আন্দাজ এটা ললে ও মানে ইলেক্ট্ৰিক কাৰেন্ট আৰু ম্যাগনেটৰ ভিতৰত কিবা এটা নহলে কিবা এটা ৰিলেশন আছে কিবা এটা নহলে কিবা এটা এফেয়াৰ চলি আছে হিজনে হিজনক লভ লেটাৰ দিয়া দি কৰিছে ওকে ৰাতি জাগি জাগি টেক্সট দিয়া দি কৰিছে ৰিলেশন এটা আছে হা হা তাৰ পাছত ইয়াৰ কথাটো আমি লাহে লাহে এই চেপ্টাৰটোৰ ভিতৰত চাম কিন্তু হলেও মই এতিয়া কি ৰিলেশন আছে অলপ কিউৰিওসিটি বনিছে নাই মানে জানিব মন গৈছে স্যাৰ কি ৰিলেশনৰ কথা কোৱাৰ লগে লগে শুনিব মন যায় হয় নে নহয় সো ইহঁতৰ মাজৰ ৰিলেশনটো এইটো যে আমি জানিব লাগে যে যিকোনো এটা কণ্ডাক্টৰ মানে আমি জানো নহয় এনেকুৱা বস্তু যোনে নেকি নিজৰ গাৰ পৰা কাৰেন্ট পাছ হ'ব দিয়ে তাকে কণ্ডাক্টৰ বুলি কওঁ আমি যিকোনো এটা কণ্ডাক্টৰত যদি মই কাৰেন্ট পাছ কৰোঁ এই কণ্ডাক্টৰটো চম্বুক বনি যায় ওই হয় আৰু এইটো এটা ইলেক্ট্ৰিক সার্কিট হ'বলৈ হি এটা কি হ'ব লাগিব কণ্ডাক্টৰ হ'ব লাগিব কণ্ডাক্টৰ নোহোৱা হলে এইটো এটা ওয়্যাৰ হয় নে নহয় ওয়্যাৰ মানে এইটো কণ্ডাক্টৰ ও মানে ইয়াত যেতিয়া মই কাৰেন্ট পাছ কৰি দিলো এই সার্কিটটোত এই গোটেই ওয়্যাৰখিনি কি হৈ গল ম্যাগনেট বনি গল চম্বুক হৈ গল আচৰিত নে আচ্ছা মানে মই লোহাৰ ৰড এটা যদি লও লোহা টুকুৰা এটা লৈ কিনি তাত যদি মই কাৰেন্ট লগাই দিও হি চম্বুক বনি যাব বঢ়িয়া নে কথাটো ইন্টাৰেষ্টিং হয় ওকে ইয়াৰ আমি ইউজবোৰ এই চেপ্টাৰৰ লাষ্টত গৈ যেতিয়া ভিডিঅ' আৰু আহি থাকিব আমি জানি গৈ থাকিম ইন্টাৰেষ্টিং হয় ওকে এতিয়ালৈ জাষ্ট ইমানটো মনত থব লাগে যে কাৰেন্ট আৰু ইলেক্ট্ৰিচিটি যোনটো কাৰেন্ট আৰু ম্যাগনেটৰ মাজত কিবা এটা ৰিলেশন আছে সিহঁতৰ দুজনৰ মাজত কিবা এটা ৰিলেশন আৰু এই ৰিলেশনটো কি যে কাৰেন্টৰ পৰা আমি ম্যাগনেট বনাব পাৰো চম্বুক বনাব পাৰো ঠিক আছে বুজি পালা ওকে হেতু আছিল আৰু এই কাহিনীটো খতম নাই হোৱা এইটো আমি জানিম আৰু লাহে লাহে হলেও ম্যাগনেটৰ বিষয়ে আৰু আমি কেইটামান কথা শিকি ল'ব লাগিব আৰু এইটো কি হয় এতিয়া না জিয়া জিন্দগী ওকে নেক্সট এতিয়া আমি ম্যাগনেটৰ বিষয়ে কি শিকিব লাগিব চোৱা ফাৰ্ষ্টতে আমি ম্যাগনেটিক ফিল্ড মানে কি হয় এটো জানি লম ম্যাগনেটিক ফিল্ড ঠিক আছে তাৰ পাছত নেক্সট আমি জানিম ফিল্ড লাইনস এই বস্তুটোনো কি ম্যাগনেটিক ফিল্ড এন্ড ফিল্ড লাইনস ওকে নেক্সট ভিডিঅ'ত আমি কি চাব গৈ আছো ম্যাগনেটিক ফিল্ড এন্ড ফিল্ড লাইনস চাব গৈ আছো ওকে আই হোপ বস্তুটো ভালকে ক্লিয়াৰ হল যদি নাই হোৱা কিবা যদি ডাউট আছে কমেন্ট এটা লিখি দিবা বা মোক ডিএম কৰিলে হৈ যাব ডাইৰেক্ট মেসেজ কৰি দিবা পেজটোত হওক বা ইউটিউবত যদি চাই আছা মোৰ ইনষ্টাগ্ৰাম আইডিবোৰত মেসেজ কৰি দিলে হ'ল মই চাই লম ওকে এণ্ড থ্যাংক ইউ সো মাচ ফৰ ৱাচিং আকৌ লগ পাম নেক্সট ভিডিঅ'ত য'ত নেকি আমি ম্যাগনেটিক ফিল্ড আৰু ফিল্ড লাইনছৰ বিষয়ে চাম ওকে